যদি চিম্প্লেক্সৰ দৰে ডাঙৰ কোম্পানীয়ে 8 বছৰ লৈছিল ফ্লাইঅভাৰ বনাব আৰু আজি যদি আমি অসমৰ ডেকা ল'ৰা এজনে মই অসমীয়া অনা অসমীয়া শব্দবিলাক বৰকৈ ব্যৱহাৰ নকৰো কাৰণ মোৰ কাৰণে মাৰুৱাৰী বঙালী অসমীয়া যোনে অসমৰ মাটিক ভাল পায় তেওঁৱে অসমীয়া মই বহুত বেছি মানুহবিলাকক ভাগ ভাগ কৰি থাকিব বেয়া পাওঁ কিন্তু প্ৰতিজন এই অসমৰ আজি অনিল ডেকাৰ দৰে অসমৰ মাটিত অনিল দাসৰ দৰে অসমৰ মাটিত ডাঙৰ হোৱা মানুহ এজনে যদি 24 মাহত কৰিব পাৰে হয়তো দিল্লীৰ ডাঙৰ ডাঙৰ ফাৰ্মেও আহি এই কামটো কৰিব নোৱাৰিলেহেঁতেন তানে আমাৰ শক্তি কৰবাত আছে তাৰ মাজত যদি ডিপাৰ্টমেণ্টে বিলখন ভাল কৰি দিয়ে বিলখন ভাল বনাই সব জায়গাতে যদি আমি জপনা পাতি নাথাকো কামটো আৰু ছমাহ আগত হ'ব যদি জপনা পাতি থাকো কামটো সৰু হৈ যাব সেইকাৰণে টেকনলজি আৰু মনৰ উদ্যমতা এই দুইটাৰ জৰিয়তে জপনা সিস্টেমটো আমি বাদ দিব লাগিব সবতে চেক গেট পাতি থাকিলে আমাৰ কাম নহব আগতে মানুহে কৈছিল চেক গেট উঠাই দিব লাগে হাইৱে চেক গেট কেখন উঠাই দিলে কি হ'ব যদি মানুহৰ মনৰ চেক গেট বিলাক থাকেই মানুহৰ মনৰ চেক গেট খিনিহে ডাঙৰ কথা সবতে যদি চেক গেট থাকে এটোটো নহব সেইকাৰণে অসমৰ ৰাইজে যোৱা 5টা উপ নিৰ্বাচনত আমাক যি ভোট দিছে এইবোৰ আসলে ভোট নহয় থাউৰাৰ ইলেকশ্যনত 3000তকৈ কোনো নিজিকেই মই দেৱানন্দ কোঁৱৰৰ দিনৰ পৰা ৰাজনীতি চাই আছো ভবানীপুৰত 1700 ভোটৰ ওপৰত কোনেও নিজিকে মই সুৰেন মেধিৰ দিনৰ পৰা চাই আছো অসম আন্দোলনত যদি সুৰেন মেধিৰ ইলেকশ্যন বাদ দিয়ে আগত আৰু পিছত এনেকা ভোটত কোনো নিজিকে মৰিয়নিত 40000 ভোটত কোনো নিজিকে এইবিলাক কি অসমৰ ৰাইজে আমাক দিয়া জাপে জাপে দিয়া আশীৰ্বাদ যে তহতক আশীৰ্বাদ দিছো 5 বছৰত কিবা যদি কৰিব পাৰ কৰ নহলে আৰু আমিও আৰু আগলৈ চিন্তা নকৰো এই 5 বছৰে হৈছে আমাৰ বাবে এটা টাৰ্নিং ইয়াৰ হ'ব পাৰে আৰু যদি এই 5 বছৰত আমি নকৰো আৰু নোৱাৰো আৰু সেই কাৰণে মোক কেতিয়াবা কিছুমানে অলপ দিগদাৰো পায় যে গোটেই বজাৰখনে বন্ধ হ'ব নেকি মই গোটেইখনে বন্ধ হ'ব লাগিব একো থাকিব নোৱাৰে গোটেইখনে বন্ধ হ'ব লাগিব ইয়াত বেলেগ থাকিব নোৱাৰে আৰু বজাৰ বিলাকো এনেকুৱা ৰেচনৰ দোকানত 5 কেজিৰ জাগাত 4 কেজি চাউল দিয়ে ডিচিএও নাচাই ফুড এণ্ড চিভিল সাপ্লাইও নাচাই থানাৰ বাহিৰত এজাহাৰ ৰাইটিংকাৰী থাকে ডাঙৰ অফিচাৰ বিলাকে তাক জাস্টিফাই কৰে কিয় থাকে কালি ৰাতি এজন মোক পুলিচ অফিচাৰে জাস্টিফাই কৰি আছে যে কিয় থাকিব লাগে ঠিক আছে એટલે তেওঁ কোচিত বহাই দিও তুমি বাহিৰ হোৱা তেওঁ নাথাকিলে যদি তোমাৰ কামে নহয় એટલે তেওঁ বহক তুমি বাহিৰত আহা আমি বেয়া কাম বিলাকক জাস্টিফাই কৰাটা আমাৰ স্বভাৱ হৈ গৈছে এতিয়া এই বেয়া কাম বিলাকক জাস্টিফাই কৰা দিন উকলিব আৰু আমি অসমখনক 5 বছৰত এটা চেষ্টা কৰিব লাগিব আৰু দুৰন্ত গতিত চেষ্টা কৰিব লাগিব আৰু এই 5টা ইলেকশ্যনত মানুহে বুজাই দিছে যে ভাল কামৰ লগত মানুহ আছে আমাক আখে পাখে থকা মানুহবিলাকৰ মুখবিলাক কলা হৈ থাকে যে দাদা এইবোৰ একো নোলাবই নেকি সেইটো এটা বেলেগ কথা কিন্তু অসমৰ মানুহে কলে যে তোমাৰ আখে পাখে থকা মানুহবিলাকৰ মন বেয়া হলেও প্ৰবলেম নাই আমি লগত আছো গতিকে মানুহক লগত লৈ মানুহক কেন্দ্ৰ কৰি আমি আগুৱাই যাব লাগিব আৰু দুৰন্ত গতিৰে অসমৰ বিকাশ কৰিব লাগিব আজিৰ এই ফ্লাইঅভাৰখনে অসমৰ আহিবলগীয়া দুৰন্ত গতিক প্ৰতিনিধিত্ব কৰিছে আৰু সেই দুৰন্ত গতিৰে অসমৰ বিকাশৰ যাত্ৰা অসমখনৰ উন্নয়নৰ যাত্ৰা আমি সম্ভৱ কৰিব লাগিব ৰাইজে বহুত আশীৰ্বাদ কৰিছে আগলৈও আশীৰ্বাদ কৰক আমি আমাৰ লক্ষ্যত উপনীত হ'ম তাক মই বিশ্বাস কৰোঁ পুনৰ এবাৰ আপোনালোক সকলোকে আকৌ এবাৰ দীপাৱলীৰ শ্ৰদ্ধা জনাইছো মোৰ মনত আছে যে 75 খুব সম্ভৱ 1976ত চতুৰ্থমান শ্ৰেণীত হ'ব পাৰে হয়তো মই গুৱাহাটীলৈ আহিছিলো এইখন চহৰত ডাঙৰ হলো ইমানখিনি জীৱনত পালো কৰবাত নহয় কৰবাত এই চহৰখনক
কিবা এটা উপহাৰ দিব পাৰিলে, কিবা এটা উভতাই দিব পাৰিলে মনত বহুত ভাল লাগে। আজিৰ দিনটোত মই নিশ্চিত যে আমাৰ গুৱাহাটীৰ বাসীৰ বাবে আজি অকণমান আমি যি উভতাই দিব পাৰিলো তাক লৈ নিশ্চয় মানুহ সন্তুষ্ট। কৰিবলগীয়া বহুত আছে, আমি কৰিম। অতুল বৰা ডাঙৰীয়াই পিক পেলোৱাৰ বিষয়ে বহুতখিনি কৈছে, মই তাক দোহাৰিব খোজা নাই। সভ্যতাই এটা জাতিটোক আকৰ্ষণীয় কৰে। যিমানে আমি এইবিলাক কাম কৰিম আমাৰ মানুহে ক'ব যে অসমীয়া এতিয়াও যেন আমি সভ্যতাৰ লগত চিনাকি হ'ব পৰা নাই।